আৰু খাৰগুলিৰ ঘৰটোত বহি চিনেমাৰ কাম কৰিম, ব্ৰহ্মপুত্ৰটো চাই চাই গানৰ কাম কৰিম, গান লিখিম। মানুহৰ সপোন পূৰণ কৰি কৰি মানুহটোৱে নিজৰ সপোনবোৰ এটাও পূৰণ কৰিব নোৱাৰিলে। তেখেতৰ মৃত্যুৰ দিনটোত যেনেকৈ প্ৰকৃতিয়ে কান্দিছিল, প্ৰকৃতিয়ে বিনাইছিল, সেই একেই পৰিৱেশ আমি যোৱাকালি তেখেতৰ মৰমৰ ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনটোতো দেখিবলৈ পাইছোঁ। প্ৰকৃতিয়ে কান্দিছে, প্ৰকৃতিয়ে বিনাইছে, যেন প্ৰকৃতিয়ে সকলো কথা বুজি পাইছে। আৰু ভাৰতৰ ইতিহাসত চাগে এনেকুৱা কেতিয়াও হোৱা নাছিল য'ত এখন চিনেমা ৰাতিপুৱা 4:25 আৰম্ভণি হয়। এয়া চাগে ভাৰতত প্ৰথমবাৰৰ বাবে হৈছিল। এয়া জুবিন গাৰ্গৰ সত্তা, যাৰ বাবে এয়া সম্ভৱ হৈছে। আৰু প্ৰত্যেকজন অসমবাসীয়ে তেখেতলৈ সেই মৰমখিনিও আগবঢ়াইছে। ৰাতিপুৱা 4:30 বজাত যায় সকলোৱে চিনেমাখনো চাইছে। সেই মৰম, সেই ভালপোৱাখিনি জুবিন গাৰ্গক শেষৰবাৰৰ বাবে চাবলৈ যাবলৈ, শেষৰবাৰৰ বাবে জুবিন দাক সন্মুখত চাবলৈ, সেই সকলো মৰম কেৱল সেই ব্যক্তিজনৰ বাবে। আমি কেনেকৈ ক'ব পাৰিম সেইজন কোনোবা বেলেগ মানুহ বুলি? নিজৰ ঘৰৰ মানুহৰ দৰে চিঠিৰে নিমন্ত্ৰণ জনাইছে, নিজৰ হাতেৰে লিখা চিঠিখনেৰে আমাক প্ৰত্যেককে মাতিছে যাতে আমি প্ৰত্যেকেই ৰৈ ৰৈ বিনালেখন চাওঁ, তেওঁৰ মৰমৰ ছবিখন যাতে চাওঁ। মৃত্যুৰ আগতেই এই সকলোবোৰ কাম কৰি গৈছে, প্ৰত্যেকেই গৈছে, কোনো বয়সৰ কথা নাই ইয়াত। প্ৰত্যেকেই চিনেমাখন চাবলৈ গৈছে। কোনোবাই জুবিন দাজনক চাবলৈ গৈছে, কোনোবাই মৰমৰ জুবিনজনক চাবলৈ গৈছে, কোনোবাই মৰমৰ জুবিন মামাজনক চাবলৈ গৈছে, আৰু কোনোবাই মৰমৰ গল্ডিজনক চাবলৈ গৈছে, কোনোবাই আমাৰ মৰমৰ জুবিন দাজনক চাবলৈ গৈছে। প্ৰত্যেকেই চাবলৈ গৈছে, কোনো বয়সৰ ইয়াত কোনো কথাই নাই। ডেকাৰ পৰা বুঢ়ালৈ, সৰু বাচ্চাৰ পৰা প্ৰত্যেকেই গৈছে। কোনোবাই যদি খোজ কাঢ়িব পৰা নাই, কোলাত দাঙি লৈ গৈছে। মোটামুটি প্ৰত্যেকেই গৈছে জুবিন গাৰ্গজনক চাবলৈ, প্ৰত্যেকেই গৈছে গল্ডি দাজনক চাবলৈ, প্ৰত্যেকেই গৈছে আমাৰ মৰমৰ জুবিন দাজনক চাবলৈ। কিয় নাযাব? তেওঁতো সকলো কৰিছিল অসমবাসীৰ বাবে। আৰু আজি অসমবাসীয়ে সেই উপহাৰটো তেওঁকতো আজি 40টা দিনে দিয়ে আছে। কিমান দিব আৰু সদায় দি থাকিব, কাৰণ মানুহজনেই নিজেই দিছিল গোটেই জীৱনটোত। আৰু তাৰ মৰমখিনি মানুহে গোটেইখিনি দিব নোৱাৰিলেও এটলিষ্ট মনৰ পৰা সেই ভালপোৱাটো সদায় থাকিব আৰু প্ৰকাশটো সদায় কৰিব মানুহে। তেওঁক 2-3 ঘণ্টাৰ কাৰণে চাই আমাৰ কাৰোৰে কেতিয়াও হেঁপাহ নপলায়। সেইবাবে কোনোবাই হলত কান্দিছে, কোনোবাই হলৰ পৰা ওলাই আহি কান্দিছে, মোটামুটি প্ৰত্যেকেই কান্দিছে। আমি জুবিন দাজন নোহোৱাটো কেতিয়াও স্বীকাৰ কৰিব নোৱাৰোঁ। অসমবাসীয়ে কেতিয়াও সেই কথাটোক মানি ল'ব কেতিয়াও নোৱাৰে। তেওঁ কৈছিল যে জীৱনৰ 30টা বছৰ মই সংগীতক দিলোঁ, এতিয়া নেক্সট 30টা বছৰ মই চিনেমাক দিম। আৰু খাৰগুলিৰ ঘৰটোত বহি চিনেমাৰ কাম কৰিম, ব্ৰহ্মপুত্ৰটো চাই চাই গানৰ কাম কৰিম, গান লিখিম। মানুহৰ সপোন পূৰণ কৰি কৰি মানুহটোৱে নিজৰ সপোনবোৰ এটাও পূৰণ কৰিব নোৱাৰিলে। ব্ৰহ্মপুত্ৰটো চাই চাই গানৰ কাম কৰিম, চিনেমাৰ কাম কৰিম, চিনেমাৰ স্ক্ৰিপ্ট লিখিম, একোৱেই পূৰণ নহ'ল। তেওঁক চাবলৈ যোৱাটো আমাৰ কাৰণে কিমান যে হেঁপাহৰ কথা আছিল, কিমান উৎসাহৰ কথা আছিল। এই জুবিনদাৰ ফাংচন চাবলৈ যাম, যদি 11টা বজাত আহিম বুলি কৈছিল, 1টা বজালৈ ৰখিম যদি আহি নাপায়। কাৰণ আমিও জানো তেখেতে চাগে কাৰোবাৰ হেল্প কৰি আছে, ৰাস্তাত কাৰোবাৰ কিবা হৈছে তাৰ কাৰণে ৰখি দিছে, কাৰোবাক হেল্প কৰিবলৈ ৰখিছে, কিবা কৰিবলৈ ৰখিছে। মানুহজনক ৰখি ৰাতিপুৱা 4টালৈ থাকিম, তথাপিও জুবিনদাৰ ফাংচন চাম। কিন্তু এতিয়া তেওঁৰ ছবিখন চাবলৈ যাবলৈ, তেওঁৰ ৰৈ ৰৈ বিনালেখন চাবলৈ নিজৰ মনত সাহস গোটাব পৰা নাই। কেনেকৈ চাবলৈ যাম? অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী কিয় ইমান গুৰুত্ব দিছিল, অসমীয়া ছবি কিয় ইমান গুৰুত্ব দিছিল? কাৰণ আমি প্ৰত্যেকেই জানো অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী 90 বছৰ পুৰণি। অসমীয়া সংগীতে যিদৰে সেই প্ৰসাৰতাটো লাভ কৰিছিল, অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীয়ে কৰা নাছিল এটা সময়লৈ। অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী তেনেকৈ আগুৱাই যাব পৰা নাছিল স্বতঃস্ফূৰ্তভাৱে, যেনেদৰে আমাৰ অসমীয়া সংগীত জগত আগুৱাই গৈছিল। অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী তেনেকৈ আগুৱাই যাব পৰা নাছিল। সেই কথাটো জুবিন দাই বুজি পাইছিল। তেওঁ এবাৰ কৈছিল যে মিউজিকৰ কোনো লেংগুৱেজ নাথাকে, সংগীতৰ কোনো ভাষা নাথাকে, কিন্তু চিনেমাৰ ভাষা থাকে। আমি যদি গান এটা একো বুজিও নাপাওঁ, অথচ সেই গানটোৰ মিউজিকটো শুনি, সেই গানটোত ব্যৱহৃত বাদ্যযন্ত্ৰবোৰৰ সেই শব্দবোৰ শুনি আমাৰ ভাল লাগে। কিন্তু চিনেমাৰ ক্ষেত্ৰত তেনেকুৱা নহয়। যদি আমি গানটোৰ ক্ষেত্ৰত চিনেমাক ৰিজাবলৈ যাওঁ, সেইটো কেতিয়াও সম্ভৱ নহয়। চিনেমাখন বুজিবলৈ ভাষাটো বুজি পোৱা ইম্পৰ্টেণ্ট হয়। সেইকাৰণে যদি অসমীয়া সংগীতে আগুৱাই গৈছে, ডেফিনেটলি অসমীয়া সংগীতৰ তাত প্ৰসাৰতাটো আছে, কিন্তু তাতকৈও বেছি প্ৰসাৰ হ'ব যদি অসমীয়া আমাৰ যিটো ছবি জগত আছে, অসমীয়া ছবি জগত যদি আগুৱাই যায়, তাতকৈ বেছি প্ৰসাৰতা লাভ কৰিব অসমীয়া ভাষাই। কাৰণ যেতিয়া অসমীয়া ছবি জগত আগুৱাই যাব, অসমীয়া চলচ্চিত্ৰ আগুৱাই যাব, সেই অনুপাতে অসমীয়া ভাষাও আগুৱাই যাব। গানৰ ক্ষেত্ৰতো গৈছে,
তথাপিও কওঁ আমি যে গানৰ কোনো লেংগুৱেজ নাথাকে জানো অসমীয়া গান তথাপিও জুবিন দাই কোৱা ধৰণে কৈছোঁ যে মিউজিকৰ কোনো লেংগুৱেজ নাথাকে কিন্তু ছবি এখনৰ লেংগুৱেজ থাকে আৰু সংগীতে যেনেকৈ এটা অঞ্চলৰ এখন ৰাজ্যৰ এখন দেশৰ বাহক হিচাপে কাম কৰে সেই অঞ্চলটোৰ সকলো সাংস্কৃতিক দিশ আগুৱাই লৈ যায় ঠিক তেনেদৰে এখন ছবিও এখন চলচ্চিত্ৰও সকলো বস্তু সমাজৰ সকলো সাংস্কৃতিক দিশ সকলো বস্তু আগুৱাই লৈ যায় মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সকলো বস্তু আগুৱাই লৈ যায় আৰু ৰৈ ৰৈ বিনালে এই বস্তুটো সকলোৰে বাবে কৰি দেখাব ৰৈ ৰৈ বিনালে প্ৰত্যেকটো কাম কৰি দেখাব যিটো অসমীয়া চলচ্চিত্ৰ জগতে এতিয়ালৈ কৰিব পৰা নাছিল বহুতো কৰিছিল কিন্তু সেইখিনি পৰ্যায়লৈ এতিয়ালৈ যাই পোৱা নাছিল ৰৈ ৰৈ বিনালে সেইখিনি কৰি দেখাব পৰিচালকে কোৱাৰ দৰে ৰৈ ৰৈ বিনালেখন 20খন দেশত মুকলি হ'ব আৰু সকলোতকৈ গৌৰৱৰ কথা অসমীয়া ভাষাত ৰিলিজ হ'ব কোনো এতিয়ালৈ ডাবিঙৰ ব্যৱস্থা কৰা নাই তাৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্য বিভিন্ন চিটিত ছবিখন ৰিলিজ হ'ব পুনে ইন্দোৰ গোৱা এই সকলো ঠাইতে ছবিখন মুকলি হ'ব কেইদিনমান পিছত আৰু এইটো আমাৰ অসমীয়া ভাষাৰ বাবে অসমীয়া চলচ্চিত্ৰৰ বাবে গৌৰৱৰ কথা আৰু এইটো হৈছে জুবিন গাৰ্গ নামৰ সত্তাটোৰ বাবে আমি অসমীয়া চিনেমা এনেদৰে দুপক দুপে আগুৱাই যাব অসমীয়া চলচ্চিত্ৰই এনেদৰে গৌৰৱ উজ্জ্বল এটা যাত্ৰা আগবঢ়াই লৈ যাব আৰু জুবিন দাই যেনেকৈ কৈছিল যে শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভণি হয় সেই কথাটো আজি অসমবাসীয়ে প্ৰমাণ কৰি দেখাইছে আজি জুবিন গাৰ্গ নামৰ সত্তাটোৱে প্ৰমাণ কৰি দেখাইছে নমস্কাৰ